Subscribe now and press the bell icon. Never miss an update. যদি আপুনি গম পাইছে যে আপোনাৰ ৰিলেশনশিপত ভাত মিলিছে বা আপোনাৰ পাৰ্টনাৰ আপোনাৰ পৰা যাব বিচাৰিছে তেতিয়াহলে আপুনি আৰু সেই মানুহজনক ফোন কৰি আপোনাক হাৰ্ট কৰিবলৈ চান্স নিদিব লেট দেম গো যাবলৈ দিয়ক আপুনি নিজে ফোন কৰি সুধি নাথাকিব কি কাৰণ আপুনি উত্তৰ বিচাৰিব দৰকাৰ নাই তেওঁ উত্তৰ দিয়াটো তেওঁৰ দায়িত্ব যদি তেওঁ উত্তৰ দিব বিচৰা নাই তেতিয়াহলে আপুনি নিজৰ সন্মান নিজৰ মৰ্যাদা হেৰুৱাই তেওঁক প্ৰশ্ন সোধাৰ কোনো দৰকাৰেই নাই তেওঁৰ যদি ক'বলগীয়া আছে তেওঁ নিজে আহি ক'ব আপুনি আপোনাৰ জায়গাত একদম ষ্ট্ৰংলি থিয় হৈ থাকক উইক হৈ নাযাব আৰু যিদিনাখন উইক হৈ যাব যিদিনাখন আপুনি বাৰ ফোন কৰিব সেইদিনাখন সেই পাৰ্টনাৰে বা আপোনাৰ পাৰ্টনাৰে আপোনাক কামৰ হিচাপে লোৱা ষ্টাৰ্ট কৰিব আৰু আপোনাক ব্লক কৰি দিব আপোনাক অসন্মান কৰিব আপোনাক যিমান পাৰে বেয়াকৈ হাৰ্ট কৰিব সো সেইটো যদি বিচৰা নাই তেতিয়াহ'লে আপুনি তেওঁ যাব বিচাৰিছে যাবলৈ দিয়ক আপুনি কণ্ট্ৰোল কৰক আপুনি ধৈৰ্য ধৰক তেওঁ উত্তৰ দিব আপোনাক যে তেওঁ কিয় আঁতৰিছে আৰু যদি উত্তৰ নিদিয়ে আৰু যদি ঘূৰি নাহে তেতিয়াহ'লে গম পাবই যে দিছ ৱাজ নেভাৰ গোইং টু হেপেন এনিৱে সো যদি শেষ হ'বলগীয়া আছে তেতিয়াহ'লে যি প্ৰকাৰেৰেই নহওক শেষ হ'বই লাগি থাকি